ছাত্ৰ-ছাত্ৰীসকল, মই আজি বৰ্গমূল আৰু বৰ্গৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। এই বিষয়টো ক্লাছ 8ৰ বিষয় হয় আৰু ক্লাছ 8ৰ ইংৰাজী মাধ্যম হওক অসমীয়া মাধ্যম হওক সকলোৰে কিতাপবিলাক অলপ বেলেগ বেলেগ, কিন্তু ইয়াৰ মই যিবিলাক কথা আলোচনা কৰিবলৈ ওলাইছোঁ এইবিলাক চব একেই থাকে। একেই কথাবিলাকহে মই আলোচনা কৰিবলৈ ওলাইছোঁ। সেইটো কাৰণে এই ভিডিঅ'টো সকলোৰে বাবে উপযোগী হ'ব। মই কেৱল বৰ্গ আৰু বৰ্গমূলৰ কিছুমান বিশেষ নীতি আছে, কিছুমান প্ৰপাৰ্টি আছে, সেই প্ৰপাৰ্টিবিলাকহে আলোচনা কৰিবলৈ ওলাইছোঁ। There are some properties relating to square root and square number. We are discussing all the properties. প্ৰথমতে এই বৰ্গ সংখ্যা কি আমি সেইটো আলোচনা কৰিম। বৰ্গ সংখ্যা হৈছে সেই সংখ্যা যিটো সংখ্যাক একেটা সংখ্যাৰে পূৰণফল হিচাপে পাব পাৰি। যেনেকুৱা 4 আছে, পূৰণ কৰা একেটা সংখ্যা সেম নাম্বাৰ 4 4 যায় 16 4 16 মানে একেটা সংখ্যাকে যদি আকৌ পূৰণ কৰি দিয়া সেইটো হৈ যাব এইটো বৰ্গ। বুজি পালা? ঠিক তেনেকে 3 দিছো, 3 লগত আকৌ 3 পূৰণ কৰা, 3 লগত 3 পূৰণ কৰিলে কিমান হ'ব? 9। 3 লগত 2 পূৰণ কৰিলে নহ'ব। So what is a square number? Square is a product of a number multiplied by itself. Same number of it যদি multiply কৰা সেইটোৰে সৈতে তেনেহ'লে আমি যিটো আনসাৰ পাম সেইটো হ'ব square number। তেনেহ'লে square number কেইটা আছে আমি প্ৰথমতে চাই লওঁ। 1 পৰা 100 লৈকে 1 2 3 4 5 6 7 30 30 লৈকে উলিয়াইছো। চাবা 1 to এটা স্কয়াৰ নাম্বাৰ, 4 এটা স্কয়াৰ নাম্বাৰ, 9 এটা স্কয়াৰ নাম্বাৰ, 16 স্কয়াৰ নাম্বাৰ, 25 স্কয়াৰ নাম্বাৰ, তাৰ পাছত আহি যাব 36 স্কয়াৰ নাম্বাৰ, তাৰ পাছত 49 স্কয়াৰ নাম্বাৰ, তাৰ পাছত আহি যাব 64 স্কয়াৰ নাম্বাৰ, তাৰ পাছত হ'ব 81 স্কয়াৰ নাম্বাৰ, তাৰ পাছত হ'ব 100 স্কয়াৰ নাম্বাৰ। মানে কেইটা আছে? 1 2 3 4 5 6 7 8 9 10 মানে 1 পৰা 100 লৈকে 10টা স্কয়াৰ নাম্বাৰ আছে, 10টা বৰ্গ সংখ্যা আছে। এটা স্কয়াৰ মানেটো বুজি পালা, বৰ্গ মানেটো বুজি পালা। বৰ্গমূল মানে কি? ধৰি লওঁ মই ক'লো যে এইটো এটা স্কয়াৰ নাম্বাৰ, এইটো এটা স্কয়াৰ নাম্বাৰ। তেনেহ'লে বৰ্গমূল মানে কি? মানে ইয়াৰ বৰ্গমূল মানে কি? এই নাম্বাৰটো কি দুটা সংখ্যাৰে পূৰণ কৰাৰ কাৰণে 16 টো পোৱা গৈছে। সেম নাম্বাৰ। চাবা 16 পাবৰ কাৰণে 2 * 8 ইনটু কৰিব পৰা, 1 * 16 কৰিব পৰা আৰু 4 * 4 কৰিব পৰা। মানে 16ৰ ফেক্টৰ এইটা আমি পাওঁ। তেনেহ'লে এইকেইটাক আমি নধৰো, এইকেইটা কনসিডাৰ নকৰো, কাৰণ কি এইকেইটা একে নাম্বাৰ নহয়। সেইটো কাৰণে কি কৰিছো? একে নাম্বাৰটোহে ধৰিছো 4 * 4 মানে 4 * 4 কৰিলে আমি কি পাম? ইয়াৰ বৰ্গমূল পাম। বৰ্গমূল বা স্কয়াৰ ৰুট। স্কয়াৰ ৰুটৰ সিম্বল হৈছে এইটো। মন কৰা এইটো হৈছে স্কয়াৰ ৰুটৰ সিম্বল। এনেকে যদি দিয়া থাকে তাৰ মিনিংটো হ'ব কি? স্কয়াৰ ৰুট অফ 16 ইজ ইকুৱেল টু 4। ঠিক তেনেকে স্কয়াৰ ৰুট অফ 9 ইজ ইকুৱেল টু 3। মানে কি দুটা একেই সেম নাম্বাৰ ইনটু কৰিলে 9 পোৱা যায়। এনসাৰটো হ'ব 3। স্কয়াৰ ৰুট অফ 1 ইজ 1 itself। 1 হ'ব। আমি কি বুজি পালো যে এই 16 টো মন কৰিবা এই দুটা ৰিলেচন কি? এই 16 টো 4ৰ স্কয়াৰ হয় আৰু 4 টো 16ৰ স্কয়াৰ ৰুট হয়। যেনেকে I am your teacher, you are my student, মানে দুটা সম্পৰ্ক আছে। তুমি মোৰ ছাত্ৰ হলে মই তোমাৰ কি হলো? শিক্ষক হলো। এই হেনেকুৱা 4 টো 16ৰ স্কয়াৰ ৰুট হয় আৰু 16 টো 4ৰ স্কয়াৰ হয়। মনত ৰাখিবা। আৰু অলপ ভালকে বুজিবৰ কাৰণে স্কয়াৰ মানে কি অলপ চোৱা। তোমালোকে জানা স্কয়াৰ মানে এনেকুৱা এটা আকৃতি, এনেকুৱা এটা শেপ যাৰ চাৰিও সাইডটো সমান থাকে। অল সাইডস আৰ ইকুৱেল। এটা স্কয়াৰ নাম্বাৰটো হৈছে তেনেকুৱা প্ৰথম স্কয়াৰ সংখ্যাটো কি? 1। ধৰা মই এটা সৰু স্কয়াৰ আঁকি লৈছো। তেতিয়া ইয়াত এটা মই এনেকুৱা লাডু এটা দি দিছো। চোৱা গোটেই লাডুটো কভাৰ হৈ গৈছে, মানে এইটো কভাৰ কৰিব পাৰি, মানে এইটো স্কয়াৰ নাম্বাৰ। তাৰ পাছৰটো হৈছে 4। 4 টো চোৱা ইয়াত এটা লাডু, ইয়াত এটা লাডু, ইয়াত এটা লাডু, এটা লাডু। মানে কি কৰিব পাৰি?
স্কোয়াৰ নাম্বাৰ বিলাক যদি আমি ডট ডট হিচাপত হেৰি কৰোঁ আমি ইভেন্টলি ডিস্ট্ৰিবিউট কৰিব পাৰোঁ উই কেন ইভেন্টলি ডিস্ট্ৰিবিউট ইন বিটুইন দ্য স্কোয়াৰ ইয়াত 6 টো চোৱা চাবাচোন 1 2 3 4 5 6 ইভেন্টলি ডিস্ট্ৰিবিউট হৈছে ৰৈ যোৱা নাই কিন্তু এটো কি হৈ গ'ল শেপটো হৈ গৈছে কি এটা ৰেক্টেংগল স্কোয়াৰ হোৱা নাই ঠিক তেনেকৈ তুমি যদি ইয়াত 7 টো চোৱা 1 2 3 4 5 6 7 কি হ'ব ইভেন্টলি ডিস্ট্ৰিবিউট ইয়াত হোৱাই নাই পুৰা ধুনীয়াকৈ 6টা ডিস্ট্ৰিবিউট হ'ল এটা থাকি গ'ল বাহিৰত যদি 8 হলে হয় কিন্তু এতিয়াও কি হলে হয় ৰেক্টেংগল হলে হয় ঠিক তেনেকৈ তুমি যদি 9 টো চোৱা ইয়াত বহাই দিয়া ইয়াত আৰু ইয়াত এইফালে পাও 3টা এইফালে পাও 3টা 3 গুণ 9টা 3 3 যা 9 মানে এনেকুৱা নাম্বাৰ বিলাকক কি বুলি ক'ব পাৰি স্কোয়াৰ নাম্বাৰ বুলি ক'ব পাৰি এটা স্কোয়াৰ নাম্বাৰ বা স্কোয়াৰ ৰুট কেনেকৈ উলিয়াই মই ইয়াৰ পিছৰ ভিডিঅ'টোত তোমালোকক কৈ দেখাম বিভিন্ন নিয়ম আছে মই সব সেইবিলাক কৈ দেখুৱাম এই ভিডিঅ'ত খালি অকল আমি প্ৰিন্সিপলখিনিহে আলোচনা কৰিম যিখিনি প্ৰপাৰ্টি আছে সেইখিনিহে আলোচনা কৰিম কাৰণ সেইখিনি খুব গুৰুত্বপূৰ্ণ যদি সেইখিনি জানা ক্লাছ 10 লৈকে তোমালোকৰ চিন্তা নাই যিকোনো অংক দিলে পাৰিবা এইখিনি খুব গুৰুত্বপূৰ্ণ হেতু কাৰণে চাই লবা প্ৰপাৰ্টি নম্বৰ 1 টো কি আছে চোৱা এটা বৰ্গ সংখ্যাৰ এককৰ স্থানত কেতিয়াও 2 3 7 আৰু 8 নবহে the numbers having 2 3 7 or 8 on its ones place is never a square number so মই ইয়াত কেটামান randomly কেটামান নাম্বাৰ লিখি লৈছো 42 52 652 73 900 893 1463 বা ইফালে এটা নাম্বাৰ লিখা আছে এই নাম্বাৰ বিলাকৰ ইউনিট প্লেছত মানে এককৰ স্থানত চোৱা ইয়াত আছে 2 এইবিলাকত সব 2 আছে ইয়াত আছে 3 ইয়াত আছে 7 এইবিলাকত আছে যে ইউনিট প্লেস বিলাকত যদি 2 3 7 বা 8 থাকে 2 3 7 বা 8 থাকে তেতিয়া বেলেগ আৰু একো ভাবিব চিন্তিব নালাগে যে এইকেইটা স্কোয়াৰ নাম্বাৰ ন বুজি পালা এটা বুজিব লগা বেলেগ একো নাই 2 3 7 8 থাকিলে স্কোয়াৰ নাম্বাৰ ন they are not square number if their unit place is filled with 2 3 7 or 8 2 3 7 এটো বাদ দি আৰু ডিজিট কি থাকিলে আৰু ডিজিট থাকিলে 0 1 4 5 6 9 1 2 3 4 5 6 2 আৰু 3 বাদ দি 0 1 4 5 6 9 এই সংখ্যা কিটা থাকিলে মানে এই অংক কিটা বা ডিজিট কিটা থাকিলে তেনেহলে আমিতো গম পালো যে 2 3 7 8 থাকিলে সেই সংখ্যাটো বৰ্গ সংখ্যা নহয় তাৰ মানে কি 0 1 4 5 6 9 থাকিলে বৰ্গ সংখ্যা হ'ব নেকি বৰ্গ সংখ্যা হ'বও পাৰে নহ'বও পাৰে it may be or it may not be এটো ডিপেন্ড কৰিব এটা আমি যেতিয়া আমি ইয়াৰ পাছৰ আলোচনাবিলাক চাম ডিসকাসবিলাক চাম তেতিয়া তোমালোকে অলপ গম পাবা যে 0 1 4 5 6 9 থাকিলে স্কয়াৰ নাম্বাৰ হোৱাৰ এটা সম্ভাৱনা আছে কিন্তু নহ'বও পাৰে যেনেকুৱা মই তোমাক উদাহৰণ দিছো 1 is itself a square number 4 is itself a square number 9 is itself a square number ন তো নিজে এটা বৰ্গ সংখ্যা এনেহলে সো 9 টো বৰ্গ সংখ্যা হয় কিন্তু 29 টো 99 টো 89 টো এটা বৰ্গ সংখ্যা হয় জানো ইউনিট প্লেছত কি আছে 9 আছে বৰ্গ সংখ্যা নহয় 6 36 টো বৰ্গ সংখ্যা হয় কিন্তু 26 টো হয় জানো হেতু কাৰণে কৈছো যে 6 থাকিলে হ'বও পাৰে নহ'বও পাৰে 25 টো বৰ্গ সংখ্যা হয় কিন্তু 35 টো হয় জানো নহয় 4 টো বৰ্গ সংখ্যা হয় 14 টো 24 নহয় 64 টো হয় এটো হয় কিন্তু 74 টো হয় জানো নহয় এক টো নিজে হয় কিন্তু 21 121 যদি কোৱা তেতিয়া কিন্তু হ'ব স্কয়াৰ নাম্বাৰ 31 টো হ'ব যেগে নহয় যদি কোনো এটা সংখ্যাৰ একদম লাষ্টত এককৰ স্থানত ইউনিট প্লেছত যদি 0 থাকে তেনেহলে সেই সংখ্যাটো বৰ্গ সংখ্যা হ'ব নে নহয় তাৰ কিছুমান কন্ডিশন আছে কিছুমান শৰ্ত আছে there are two conditions to identify a number whether it is a square number or not ending with 0 number 1 to hoise there will must be
even number of 0 at the ending of the number. Even number of 0 means 2, 4, 6, 40, 60 and so on. Number 2 is before the zeros there must be a square number. For example 4. For example 9. এটা বুঝি পালা যে দুটা কন্ডিশন দুটা শর্ত লাগিব এক নম্বৰ শৰ্তটো হৈছে কি যে নম্বৰটো যোনটো নম্বৰ থাকিব সেই নম্বৰটোৰ শেষৰ ফালে দুটা বা চাৰিটা বা ছটা বা আঠটা জিৰ' থাকিব লাগিব মানে যুগ্ম সংখ্যক জুৰীয়া সংখ্যক শূন্য থাকিব লাগিব 2 নম্বৰ হৈছে যুগ্ম সংখ্যক শূন্য থাকিলে কেৱল নহব ইয়াৰ এই শূন্য কিটাৰ আগত যিটো নাম্বাৰ বহিব সেই নাম্বাৰটো এটা স্কয়াৰ নাম্বাৰ হ'ব লাগিব যেনেকুৱা 4 বা 9 এনেকুৱা নাম্বাৰ হ'ব লাগিব বা 16 বা 25 এনেকুৱা নাম্বাৰ হ'ব লাগিব তেতিয়া এই নাম্বাৰটো কি নাম্বাৰ হ'ব এটা স্কয়াৰ নাম্বাৰ হ'ব মন কৰা ধৰি লোৱা এইটো 600 এই নাম্বাৰটো স্কয়াৰ নাম্বাৰ হয় না নহয় বৰ্গ সংখ্যা হয় না নহয় এটা সংখ্যা বৰ্গ সংখ্যা নহয় ইয়াৰ এটা কন্ডিশন ফুলফিল হৈছে double zero আছে even number of 0 আছে at the ending there is a even number of 0 but number 2 condition is not fulfilled here yet 2 number condition to fulfill হোৱা নাই কি হোৱা নাই number যেটো 6 আছে এই 6 টো এটা কি হ'ব লাগিব স্কয়াৰ নাম্বাৰ হ'ব লাগিব 6 টো যে স্কয়াৰ নাম্বাৰ নহয় এটো কাৰণে 600 গুদে নাম্বাৰটোৱে স্কয়াৰ নাম্বাৰ নহয় যদি ইয়াত 900 থাকে তেনেহলে কিন্তু এই স্কয়াৰ নাম্বাৰ হ'ব কেনেকৈ স্কয়াৰ নাম্বাৰ হ'ব 9 ৰ স্কয়াৰ ৰুট কি হ'ব 9 ৰ স্কয়াৰ হ'ব 3 তাৰপিছত এই ডাবল জিৰ' আছে ডাবল জিৰ'ৰ এটা জিৰ' লৈ আহা মানে 30 আমি কি গম পাম যে 30 আৰু 30 ইনটু কৰিলে 900 হয় ঠিক তেনেকৈ তোমালোকে বেলেগ বেলেগ উদাহৰণ কৰি চাব পাৰা যেনেকৈ দিয়া আছে 2500 it is a square number or not yes it is a square number কেনেকৈ square number 25 or root কিমান হ'ব 25 or root 5 double zero আছে এটা zero মানে 50 square or কি হ'ব 2500 হ'ব ইয়া দুটা কন্ডিশন ফুলফিল হৈছে দুটা শৰ্ত ইয়া সম্পূৰ্ণ হৈছে কি হৈছে ইয়াত জুৰীয়া সংখ্যক শূন্য আছে আৰু ইয়াত শূন্য বিলাকৰ আগত ইয়াত কি আছে এটা বৰ্গ সংখ্যা আছে এবাৰ property number 2 তোমালোকে জানিবা the square of an even number is always even যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম হ'ব 2 স্কয়াৰ মানে 2 পূৰণ 2 মানে কিমান হ'ব 4 2 টো যুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা এটো ইভেন নাম্বাৰ এটো ইভেন নাম্বাৰ তাৰপিছত যদি আমি চাও 4 ৰ স্কয়াৰ that means 4 into 4 is equal কিমান হ'ব 16 বুজি পালা মই দুটা উদাহৰণ দিছো তোমালোকে নিজে নিজে কৰি চাবা মানে যদি আমি এটা ইভেন নাম্বাৰৰ যদি আমি স্কয়াৰ উলিয়াও তেনেহলে যেটো প্ৰডাক্ট পাম আমি সেই প্ৰডাক্টটো স্কয়াৰ নাম্বাৰটো ইভেনে পাব ঠিক তেনেকৈ উল্টা হ'ব a square of a odd number is always odd যদি আমি 3 স্কয়াৰ কৰো তেনেহলে কি পাম 9 ঠিক তেনেকৈ যদি 9 ৰ স্কয়াৰ কৰো কিমান পাম 81 ঠিক তেনেকৈ যদি 7 ৰ স্কয়াৰ কৰো কিমান পাম 49 মানে যদি odd নাম্বাৰৰ বিজুৰীয়া সংখ্যাৰ যদি বৰ্গ কৰো উত্তৰটো আমি বিজুৰীয়াই পাম উত্তৰটো এনসাৰটো আমি কি পাম odd নাম্বাৰে পাম এটো হৈছে property number 2 property number 3 হৈছে কি a square number is always positive মানে নেগেটিভ কেতিয়াও হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে এটা বৰ্গ সংখ্যা কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে মানে কেনেকুৱা তোমালোকে জানা ধৰা এটো 16 এটো মাইনাস এটো মাইনাস 16 আছে মানে এটো ঋণাত্মক সংখ্যা ইট ইজ এ নেগেটিভ ইন্টিজাৰ বা নেগেটিভ নাম্বাৰ হয় বা এটো ধৰা -9 এটো নেগেটিভ নাম্বাৰ এনেকুৱা হ'ব নোৱাৰে এটো হ'ব নোৱাৰে ই অলৱেজ পজিটিভ হ'ব লাগিব কি হ'ব লাগিব 16 হ'ব লাগিব বা 9 হ'ব লাগিব কিয় হয় সোৱা আমি জানো যে the product of two negative number is always positive যদি দুটা নেগেটিভ নাম্বাৰ আমি যদি ইনটু কৰো তেনেহলে তাৰ আনসাৰটো পজিটিভ হৈ ওলাই এটা মই যদি তোমাক কম যে 2 ৰ স্কয়াৰ কৰা মাইনাস তোমাক যদি মই কম -2 ৰ স্কয়াৰ কৰি দিয়া তেনেহলে -2 ইনটু -2
-2 কৰিলে 2 2 যা 4 মাইনাস প্লাস গুচি গ'ল কথাটো বুজি পালা তোমাক যদি মই কওঁ -3 স্কয়াৰ কৰি দিয়া -3 into -3 is equal to কিমান হ'ব 9 3 3 যা 9 মাইনাস উৰি গ'ল তোমাক যদি মই এনেকৈ কওঁ -4 ৰ স্কয়াৰ কৰা তুমি এনেকৈ কেতিয়াও নবহোৱা এটা -4 বহাবা আৰু এটা +4 বহাবা নেকি তেনে দেখোন আমি জানো এই যে বৰ্গ সংখ্যা মানে কি দুটা একেই সংখ্যা পূৰণ -4 আৰু 4 একেই নহয় 4 আৰু -4 ৰ মাজত হিউজ ডিফাৰেন্স আছে তেনেহ'লে একেই নহয় এটা 4 আৰু 4 এটো 16 হ'ব এটা মাইনাস আছে কাৰণে মাইনাস হ'ব যে আমি জানো যে the product of one negative number and one positive number is always negative এটো আমি জানো যে এটা নেগেটিভ নাম্বাৰ এটা পজিটিভ নাম্বাৰ যদি ইনটু কৰো এনসাৰটো নেগেটিভ ওলাই কিন্তু ইয়াত এটো স্কয়াৰ হ'ব নোৱাৰে এটো মেথড নহয় কিয় কাৰণ -4 ৰ স্কয়াৰ কৰিছে এটো কাৰণে কি হ'ব লাগিব a2 -4 হ'ব লাগিব কাৰণ যদি এটা মাইনাস এটা প্লাস দিও তেনে নাম্বাৰ দুটা সেম নহয় আৰু আমি জানো যে সেম নাম্বাৰৰহে স্কয়াৰ ওলাব পাৰি এটো কাৰণে এটো কি হ'ব -4 হ'ব লাগিব বুজি পালা property number 5 property number 5 টো হৈছে property of odd number এটা property কি হ'ব সাদা odd number মানে জানা অযুগ্ম সংখ্যা আমাৰ অযুগ্ম সংখ্যাবিলাক কি আছে 1 3 5 7 9 11 13 এইবিলাক কি হয় অযুগ্ম সংখ্যা যদি আমি ক্ৰমিক অযুগ্ম সংখ্যাবিলাক যোগ কৰি কৰি গৈ থাকো আমি একোটা বৰ্গ সংখ্যা পাই গৈ থাকো ক্ৰমিক মানে কি সিৰিয়ালি চাবা প্ৰথম odd numberটো কি 1 itself a square number 1 ৰ লগত একো প্লাসই কৰিব নালাগে 1 নিজে এটা কি সংখ্যা বৰ্গ সংখ্যা ঠিক আছে আমি 1 ললো তাৰপিছত প্লাস কৰি দিলো তাৰ নেক্সট odd numberটো 3 কিমান হৈ গ'ল 4 তাৰপিছত তাৰ নেক্সট তো আমি প্লাস কৰি দিলো 1 প্লাস 3 প্লাস 5 কি কৰি দিলো এটো কিমান হৈ যাব এতিয়া 4 আৰু এটো হৈ গলে 9 তাৰপিছত 1 প্লাস 3 প্লাস 5 প্লাস 7 এটো কিমান হৈ যাব 16 ঠিক তেনেকৈ 1 প্লাস 3 প্লাস 5 প্লাস 7 প্লাস 9 is equal কিমান হ'ব 25 ঠিক তেনেকৈ 1 প্লাস 3 প্লাস 5 plus 7 plus 9 plus 11 is equal কিমান হ'ব 36 তাৰ পাছত হৈ যাব 49 এনেকৈ ওলাই গৈ থাকিব মানে তুমি কি গম পালা যে যদি আমি কনসিকুৱেন্সলি যদি সিৰিয়ালি যিকিটা অযুগ্ম সংখ্যা আছে যদি আমি প্লাস কৰি গৈ থাকো তেনেহলে আমি কি পাই গৈ থাকিম স্কয়াৰ নাম্বাৰ পাই গৈ থাকিম কিন্তু কথা আছে ইয়াত তুমি কন্টিনিউয়াসলি কৰিব লাগিব 1 ৰ পিছত 3 আহে 3 পিছত 5 আহে 5 পিছত 7 আহে এনেকৈ কৰিব লাগিব মাজতে যদি 5 টো বাদ দি দিয়া তেনেহলে কিন্তু নহব হয় নহয় কৰিছো ধৰি লও আমি এটো কৰিলো 1 প্লাস আমি 3 টো বাদ দি দিলো 5 প্লাস 7 কৰি দিলো অযুগ্ম সংখ্যা হয় ইয়াত 3 টো 1 ৰ পিছত 3 আহি পৰিছে আমি নকৰিলো 1 এ 5 এ 6 হ'ল 6 এ 7 এ 13 হ'ল 13 টো স্কয়াৰ নাম্বাৰ নহয় বুজি পালা হেতু কাৰণে কি কৰিব লাগিব এটো continuously plus কৰিব লাগিব ইয়াত আৰু এটা ট্ৰিক আছে শুনা যদি এনেকুৱাকে দিয়া আছে আৰু কৈছে যে এইটো যোগ কৰিব নালাগে তোমালোকে যোগ নকৰাকে ক'ব লাগে যে ইয়াত এনসাৰটো কি হ'ব মানে যেনেকৈ 2 এ 3 এ 1 4 3 এ 1 4 4 এ 5 9 3 এ 1 4 4 এ 5 9 9 এ 7 16 আমি যোগ কৰি কেনে পাইছো তুমি যোগ নকৰাকে ক'ব লাগে কেনেকৈ কৰিবা শুনা প্ৰথম চাবা এই নাম্বাৰ কিটা সিৰিয়ালি আছে নাই মানে 1 ৰ পিছত 3 হ'ব লাগে 3 আছে নাই তাৰপিছত 5 তাৰপিছত 7 তাৰপিছত 9 আছে নাই আছে তুমি কি কৰিবা কেইটা নাম্বাৰ আছে গনা 1 2 3 4 5 5 আছে তেনেহলে 5 ৰ স্কয়াৰ কিমান হ'ব 25 বুজি পালা ইয়াত চোৱা 1 2 3 4 5 6 টা আছে তেনেহলে 6 ৰ স্কয়াৰ কিমান 36 কথাটো বুজি পালা আমি মানে নগনাকে জাস্ট নাম্বাৰ কেইটা আছে সেই নাম্বাৰ কেইটা গনা গুনি পেলাই সেই নাম্বাৰটোৰ স্কয়াৰ কৰি দিয়া বৰ্গ ওলাই দিয়া এটো পাই যাবা বুজি পালা আকৌ চোৱা ইয়াত কেইটা আছে 1 2 3 টা তিনটা আছে 3 ৰ বৰ্গ কিমান 9 মানে 9 পাইছো মানে যোগ নকৰিলেও হৈ যায় ট্ৰিকটো বুজি পালানে এতিয়া property number 6 let n is any natural number if we try to divide
the number by 3 or 4. If it leaves as a reminder 0 or 1 in both of cases, then the number is a perfect square number. যদি আমি ইয়াত কিবা এটা সংখ্যা বহাইলো সেম নাম্বাৰ ইয়াত বহাইলো বহাইলে সেই নাম্বাৰটো প্ৰথমতে 3 দি ডিভাইড কৰি তাৰপিছত 4 দি ডিভাইড কৰিলো যদি ইয়াত ৰিমাইন্ডাৰটো 0 বা 1 ওলাই এটো 0 বা যদি 1 ওলাই তেনেহলে তুমি গম পাবা যে এই নাম্বাৰটো পারফেক্ট স্কয়ার নাম্বার পূর্ণ বর্গ সংখ্যা হবে ফর एग्जांपल 25 আমি জানো 25 ইজ এ স্কয়ার নাম্বার এটোক আমি প্রথমতে 3 দি ডিভাইড কৰিছা 3 দি ডিভাইড কৰিলে কি মান ওলাব চোৱা 3 8 গুণ 24 থাকিলে ৰিমাইন্ডাৰ 1 তাৰপিছত এই নাম্বাৰটোক আকৌ 25 ক আকৌ 4 দি ডিভাইড কৰিছা 44 size or even so this remainder is 1 in both of cases the remainder is 1 that means the 25 number is a square number kintu jodi yat 1 ulai yat 2 ulai tena hole kintu negative number nohoy the property number 6 to hoise ki jodi ami kiba ta সংখ্যা 3 বা 4 di divide koru and remainder to jodi 0 বা 1 hoy then it may be a square number. That means it is the possibility of the particular number is a square number. Kintu jodi reminder to 0 ba 1 ke jodi beleg ulai 0 ba 1 ma 1 ke beleg mane ki 2 3 4 5 6 7 8 9 ulai ta tumi gom paba etu ketiao borgo সংখ্যা নহয় এটা নাম্বাৰকে 3 দি হৰণ কৰিব লাগিব 4 দি হৰণ কৰিব লাগিব এটাত হয়তো 0 বা 1 ওলাই যাব আনটোত যদি 0 বা 1 ওলাই পেলাই বেলেগ ওলাই গল তেনেহলে কিন্তু এটো স্কয়াৰ নাম্বাৰ নহয় সালা যেনেকা মই তোমাক দিছো 169 আমি জানিব লাগে 169 টো এটা স্কয়াৰ নাম্বাৰ হয় না নহয় প্ৰথমতে সাম ইন প্লেসত কি আছে 9 আছে আমি জানো 2 3 7 8 থাকিলে স্কয়াৰ নাম্বাৰ নহয় ইয়াত 9 আছে ও এটো পসিবিলিটি আছে যে এটো স্কয়াৰ নাম্বাৰ হোৱা কিন্তু আমি নাজানো হয় না নহয় কাৰণ আমি 9 থাকিলে হবও পাৰে নহবও পাৰে বুলি কৈছে নহয় তা আমি 2 নম্বৰ ট্ৰিকটো এপ্লাই কৰিম 3 দি ডিভাইড কৰিছো 3 5 যা 15 এট 9 নামিলে 6 ৰ পাৱাৰ 5 গলে 1 19 এটা 3 6 যা কিমান হৈ গল 18 ৰিমাইন্ডাৰ ইজ 1 ঠিক আছে এটো 1 ওলাই গল হবও পাৰে নহবও পাৰে সেম না এই অংকটো এই কোনতে শেষ হোৱা নাই কি কৰিম এতিয়া আমি এই নাম্বাৰটোকে আকৌ 4 দি ডিভাইড কৰিছাম 169 divided by 4 4 4 যা 16 নামিলে 9 4 2 যা 8 নামিলে 1 তোমালোকে কি গম পালা in both cases when we divided 169 by 3 remainder is 1 and when we divided by 4 also remainder is 1 in both of cases we find the remainder is 1 therefore 169 is a square number perfect square number কিন্তু যদি ইয়াত 1 ওলাই ইয়াত যদি 2 3 কিবা ওলাই তেতিয়া কিন্তু এটো স্কয়াৰ নাম্বাৰ নহয় আৰু আছে 16 4 দি ডিভাইড কৰা 4 4 যা 16 কিমান লাগল 0 এতিয়া 16 ইয়াত কৰা 3 দি 3 5 যা 15 1 স্কয়াৰ নাম্বাৰ হয় না নহয় ইয়াত 0 ইয়াত 1 আমি ইয়াৰ আগতে পাইছিলো 1 1 ওলাইছিল 1 1 যদি ওলাই তেনেহলে স্কয়াৰ নাম্বাৰ হয় 0 1 হলে হ'ব না নহব হ'ব ইয়াত 0 ইয়াত 1 বা ইয়াত 1 ইয়াত 0 তেতিয়াও স্কয়াৰ নাম্বাৰ হ'ব কিন্তু যদি এফালে 0 বা 1 ওলাল এফালে 2 3 4 5 6 ওলাল তেতিয়া কিন্তু নহব কথাটো বুজি পালা এটা উদাহৰণ দিম আৰু গম পাই যাবা সো 164 is 164 a square number let's it divided by 4 first 4 4 is 16 namile 4 4 1 is 4 441 is 41 is 164 let it again divided by 3 এই ফালৰ পাটো ৰিমাইন্ডাৰ ইজ ইয়াতো ৰিমাইন্ডাৰ 0 হৈ আছে এই ফালৰ পাটো আমাক লাগি আছে যে এটো স্কয়াৰ নাম্বাৰ হ'ব পাৰে এই ফালেও চাই লওঁ যদি এই ফালে এটা ইয়াত এনসাৰ 0 ওলাই বা 1 ওলাই তেনেহলে এটো স্কয়াৰ নাম্বাৰ হ'ব কিন্তু 0 বা 1 ৰ বাহিৰে যদি বেলেগ কিবা ওলাই যায় তেনেহলে কিন্তু স্কয়াৰ নাম্বাৰ নহয় চাই লওঁ 3 5 গুণ 15 নামিলে 4 14 3 4 গুণ 12 5 গুণটো দিবই নোৱাৰি
ৰিমাইণ্ডাৰ কিমান থাকি গ'ল 2 চোৱা যদি ইয়াত 2 থাকি গ'ল তেনেহ'লে গম পাবা যে 164 ইজ এ নট স্কুৱেৰ নাম্বাৰ কথাটো বুজি পালা এই 2 টো যদি আমি ইয়াত আগতেই পাই গ'লো হয় যদি আগতেই 3 দি ডিভাইড কৰি যদি 2 পাই গ'লো তেনেহ'লে 4 দি ডিভাইড কৰিব দৰকাৰেই নাই কাৰণ 2 পাই গৈছা তাতে আৰু সিফালে যাব দৰকাৰ নাই তুমি জানিবাই যে এইটো স্কুৱেৰ নাম্বাৰ নহয় কথাটো বুজি পালা কিন্তু প্ৰথমতে যদি 0 বা 1 ওলাই তেতিয়াহে 3 দি ডিভাইড কৰি চাবা বা তেতিয়াহে 4 দি ডিভাইড কৰি চাবা বুজি পাইছা এতিয়া আহো প্ৰপাৰ্টি নাম্বাৰ 7 লৈ পাইথাগোৰাছ থিওৰি অফ ৰাইট এংগল ট্ৰায়াঙ্গল পাইথাগোৰাছৰ সমকোণী ত্ৰিভুজৰ যেটো সূত্ৰ আছিলে সূত্ৰটো কি আছিলে a স্কয়াৰ প্লাস b স্কয়াৰ ইজ ইকুৱেল টু c স্কয়াৰ পাইথাগোৰাছৰ সূত্ৰ মতে এই যেটো সবতকে সৰু সাইড থাকে হেতু a বুলি ধৰা হয় যেটো মিডল সাইড থাকে মাজু সাইড থাকে হেতু b বুলি ধৰা হয় আৰু যেটো হাইপোটেনাস সাইড থাকে হেতু c বুলি ধৰা হয় তে এই যদি আমি এই সাইডটোৰ দ্যাট মিন্স এইটোটা স্কয়াৰ or এটা ট্রায়াঙ্গল রাইট অ্যাঙ্গেল ট্রায়াঙ্গল এটো রাইট অ্যাঙ্গেল হবই লাগিব 90 ডিগ্রি হবই লাগিব ইয়াৰ যদি এটা স্কয়াৰ কৰো ইয়াত যদি এটা স্কয়াৰ কৰো এইটো যদি a স্কয়াৰ হয় এটো যদি b স্কয়াৰ হয় আৰু ইয়াটো যদি এটা আমি স্কয়াৰ কৰি দিও আমি গম পাম যে a স্কয়াৰ আৰু a স্কয়াৰ যদি ভাঙি চিঙি ইয়াত ভৰাই দিও ইয়াত পারফেক্টলি ম্যাচ হৈ যাব মানে a স্কয়াৰ প্লাস b স্কয়াৰ ইজ ইকুৱেল টু c স্কয়াৰ এটো কাৰ্ডবোৰ্ডত মই কাটি পলাই ধুনিয়াকৈ দেখাই দিম a স্কয়াৰ আৰু b স্কয়াৰ যদি কাটি কুটি যদি ইয়াত ভৰা পারফেক্টলি ইয়াত ম্যাচ হৈ যায় মই এটা ভিডিও বনাই পেলাই দেখাই দিম তোমাক চাব পাৰিবা তোমালোকৰ কিতাপত দিয়া আছে পাইথাগোৰিয়ান ট্ৰিপলেট পাইথাগোৰীয় ত্ৰিত্ৰয় অসমীয়াত কোৱা হয় ত্ৰিত্ৰয় পাইথাগোৰিয়ান ট্ৰিপলেট মানে কি বা পাইথাগোৰীয় ত্ৰিত্ৰয় মানে কি এই a জায়গাত এটা নাম্বাৰ b জায়গাত এটা নাম্বাৰ c জায়গাত এটা এনেকুৱা নাম্বাৰ দিব লাগে যাতে a আৰু b ৰ যেটো স্কয়াৰ যদি প্লাস কৰি দিও সাম কৰি দিও is equal to c square লগত মিলি যায় তোমাক মই কৈ থওঁ যে smallest Pythagorean tritroy is in case of natural number 3 4 and 5 Pythagorean tritroy সবতকে সৰুটো কি natural number ৰ ভিতৰত স্বাভাৱিক সংখ্যাৰ ভিতৰত 3 4 আৰু 5 যদি তুমি 3 স্কয়াৰ কৰা 4 ৰ স্কয়াৰ কৰা হেতু ইকুৱেল হৈ যায় 5 ৰ স্কয়াৰ লগত কেনেকে 3 স্কয়াৰ মানে হ'ব 9 4 square মানে হ'ব 16 is equal to 5 square মানে হ'ব 25 ঠিক তেনেকৈ আৰু এটা আছে 6 8 আৰু 10 6 8 10 is also a Pythagorean triplet এটা Pythagorean triplet টো কি আমি ইয়াত চাম এই যে এইটো Pythagorean triplet ললো আমি 6 8 10 6 8 10 ৰ আমি এনেকৈ কৰিব পাৰো 2p is the first number, that means A. P square minus 1 is the second number, that means B. P square plus 1 is the last number, that means C. A mane 2p, B mane P square minus 1, C mane P square plus 1. Eto ta formula to monot rakhiba. Tumak ki koribo? কিতাপত তোমাক দিয়া থাকিব কিবা এটা নাম্বাৰ দিয়া থাকিব এনেকুৱা এটা নাম্বাৰ তিনটা নাম্বাৰ দিয়া থাকিব তোমাক আইডেন্টিফাই কৰিব দিব যে এটো পাইথাগোৰিয়ান ট্ৰিপলেট হয় না নহয় তোমাক এটো কৰিব দিব আমি চাও যে এই নাম্বাৰটো পাইথাগোৰিয়ান ট্ৰিপলেট হয় নে নহয় এই নাম্বাৰটো পাইথাগোৰিয়ান ট্ৰিপলেট হয় নে নহয় চাও এই ফৰ্মুলাটো ব্যৱহাৰ কৰি 2p প্ৰথমতে আমি 6 টো আমি জানো 6 টো a হয় এটো b হয় এটো c হয় 6 টো 2p হিচাপত ধৰো 2p সমান 6 1p is equal কিমান হ'ব 1p is equal 6 divided by 2 তোমালোকে জানাই দুইটো যদি ইয়াত পূৰণ হৈ থাকে ৰাইট হ্যান্ড সাইডত যদি গুছি যায় তেতিয়া এটো কি হৈ যাব ডিভাইড উল্টা প্ৰসেস হৈ যায় এটো কাৰণে 6 আছিল 2p লগত 2 ইনটু আছিল এফালে গলে ডিভাইড হৈ জানা হেতু তো কাটা কাটি কৰিলে কিমান হ'ব 3 2p is equal যদি 6 হয় p is equal 3 হ'ল তাৰপিছত আমি চাম p square minus 1 p মানে কিমান পাই আছো 3 আমি কিমান লিখিম এতিয়া 3 square minus 1 3 square means 9 minus 1 is equal 8 পাই গ'ল মিলিছে এইবাৰ চাম এইটো মিলিছে নাই p square plus 1 p square মানে 3 square plus 1 3 square মানে 9 plus 1 is equal 10 মানে এইটা মিলি গৈছে এইটো নাচাবা এইটো আমি উলিয়াব লাগে বাকি দুটা মিলিছে নাই 8 10 8 10 তেনেহলে ইট ইজ এ পাইথাগোৰিয়ান ট্ৰিপলেট আৰু এটা উদাহৰণ চোৱা ধৰা ইয়াত দিয়া আছে 8 12
20 এই নাম্বাৰটো পাইথাগোৰিয়ান ট্ৰিপলেট হয় নে নহয় প্ৰথমতে 2p = 8 দিয়া প্ৰসেসটো চাবা তেনেহলে p মানে কি উলাই লবা 2p যদি 8 হয় সিঙ্গেল p হলে 4 হ'ব তেনেহলে এতিয়া পিছৰটোত চাবা p² - 1 p² মানে 4² - 1 4² মানে 16 - 1 that means 15 ইয়াত আছে 12 ইয়াত লাগল 15 9 মিলা that means এটো পাইথাগোৰিয়ান ট্ৰিপলেট নহয় যদি এটো ইয়াত মিলিও যায় এটো চাব লাগিব যদি এটো নিমিলে তেনেহলে সম্ভৱ যে এটো পাইথাগোৰিয়ান ট্ৰিপলেট নহয় এটা যেহেতু সেকেন্ডটো নিমিলিল নহলে পিছৰটো আৰু কৰি লাভ নাই এনাৰ্জি লস হ'ব পিছৰটো নকৰিবা আমি গমই পাই গলো যেহেতু ইয়াত 12 আছে ইয়াত 15 ওলাইছে it is not a Pythagorean triplet আশা কৰো বুজি পাইছে তে আজিলৈ property of square number আমি ইমানতে সামৰিছো আশা কৰো তোমালোকে বুজি পাইছা ভিডিওটো বাৰে বাৰে চাবা শেষলৈকে চাবা বুজি পাবা আৰু মই কৈ থওঁ যে এই ভিডিওটো কেৱল ষ্টুডেন্টৰ বাবেহে অতি সোনকালে মই ইয়াৰ পিছৰ পাৰ্টটো দিবলৈ চেষ্টা কৰিম ধন্যবাদ